হাই হেল্ল' নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মণিকা দত্ত গাড়ীৰ পৰা মানে কি আজি আমি সোণাৰী ভাওনালৈ যাম, তাৰ কাৰণে বস্তু কেইটামান গোটাবলৈ আছে। তাৰপিছত এয়া লগত আহিছে বৰষা আৰু গৈছিলোঁ আৰু বেলেগ এটা কামত। এয়া হেল্ল' মোৰ ব্লগ চাল আজি প্ৰথম ওলাইছে। এতিয়া গাড়ীখন এতিয়া অলপমান চলাবলৈ দিছোঁ আৰু অথনিৰ পৰা যিহেতু অশান্তি পায়ে আছে আমাৰ পৰা। তাৰপিছত আমি এতিয়া যাবলৈ লৈছোঁ আৰু ব্লগছটো বোলো ইয়াতে ষ্টাৰ্ট কৰোঁ। দেখি থাকিব আজি দিনটো ইটো সিটো। ঠিক আছে তেতিয়াহ'লে চাই থাকিব। এতিয়া ওলাই আহিছোঁ ভাওনালৈ বুলি গাড়ীত। মা আহিব অকণমান পিছত। মোৰ আনতলত কাম এটা আছে, এয়া বৌকো লৈ আহিছোঁ লগতে। জল্দা জল্দি আৰু তেহেঁতি কিবাকিবি বস্তু ভৰাই দিছে আৰু ইটো সিটো বহুত বস্তু ভৰাবলৈ থাকে। যিহেতু মোৰ ভাগত মাহঁতৰ নালাগে বাৰু ভৰাব, মা মানে মতা মানুহ পাৰ্ট কৰিলে ইমান প্ৰয়োজন নাই। মই মাইকী মানুহ পাৰ্ট ল'ম আৰু ইমানেই মানে দুখ লগা কথা। চবৰে লগতে মানে হেৰি যাব, এইটো কি মাহঁতক ধৰি লওক মেকআপ কৰি দিব তাত পেইণ্টাৰে। তাৰপিছত আৰু লগৰজনী ভাগৰ মেকআপ আৰ্টিষ্ট যাব। মই ছোৱালীজনী বিচাৰিয়ে নাপালোঁ যদিও নাই আৰু। আগৰখন যোৰহাটৰ ভাওনাটো মই নিজে কৰিছিলোঁ, এইখন ভাওনাটো মই নিজে কৰিম আৰু মানে সেইখন মানে কনফিডেঞ্চ লৈছোঁ আৰু নিজৰ ওপৰত, নিজৰ মেকআপটো কৰিম বুলি। আগৰখনতো কৰিছিলোঁ বাৰু, তথাপিতো আৰু দূৰ জেগালৈ গ'লে অকণমান ভাগৰো লাগে। তেনেকৈয়ে কৰিম বুলি ভাবিছোঁ আৰু নিজৰ মেকআপটো নিজে। কি হ'ব নাজানো আৰু। যাওঁ এতিয়া লগত যাবলৈ মানে মানুহ নাপালোঁ, মানুহজনো আহিব নোৱাৰিলে, তেওঁ কামৰ ছুটি নাপালে। এতিয়া বস্তু কেইটামান কিনিবলৈ আছে, এতিয়া কিনি লওঁগৈ আগে, তাৰপিছত দেখাম বাৰু, বাছত দেখাম। বিশেষ কথা কৈ নাথাকোঁ, ব্লগছটো দীঘলীয়া নকৰোঁ আৰু বহুত দীঘল হৈ গ'লে আমনিও লাগে চাই হয় নব। এইখন বেটেৰী ৰিক্সা লৈ আগবাঢ়ি আহিছোঁ অকণমান, তাৰপিছত গৈ পিনি পামগৈ আৰু লগালগ দেখাম। বাছত বহিলোহি আৰু সকলোকে দেখাম বাৰু। এইপিনে মানুহ আহিছে, কল্পনা দেখাই এতিয়া মানে আমাৰ ইমান ধুনীয়া হৈছে মানে আজি কিন্তু ভাওনাত ৰুক্মিণী ককায়েক হিচাপে কিন্তু আপোনাকে মই লাইনটো দিব পাৰোঁ। ঠিক আছে বাৰু, মই কাপোৰযোৰ সলাই ল'ব লাগিব লাইনটো দিবলৈ। অঁ ঠিক আছে। এয়া আমাৰ পৰিয়ালী মানে মাইকী মানুহৰ বেলেগ কেলকেলনি আৰু। নামে গুণে গাই আহিছোঁ আৰু তেতিয়া ভাল লাগে মনটো অলপ। এতিয়া নেল পলিচ লৈছোঁ, ঘৰত ল'বলৈ সময় নাপালোঁ। দৌৰা দৌৰি কৰোঁতে সময় নাপালোঁ। এতিয়া লৈ লৈছোঁ নেল পলিচ। কল্পনা বাই ভিডিঅ'টো কৰি দিছে বাৰু, নহ'লে নহয় কৰিব। এতিয়া গাড়ীখন অকণমান ৰখিছে আৰু ৰখোঁতে মানে নেল পলিচ লৈছোঁ। তাৰপিছত গাড়ী যেতিয়া চলি যাব তেতিয়া পচন্দ মুখস্থ কৰিম, কাৰণ আজি পচন্দ চাবলৈ সময়ো পোৱা নাই। কাৰণ জানেই কিমান বস্তু ভৰাওঁতে
উন্নয়নৰ কাৰণে আমি কওঁ বিভিন্ন জাতি জনগোষ্ঠী ভাষাৰ ভাষী ধৰ্মাৱলী সকলো মানুহে আমি ঐক্যবদ্ধ হৈ বৃহত্তৰ অসমীয়া জাতিৰ গঠনৰ কথা কওঁ। সেইটো সময়ত কিন্তু আজি আমি 2 বছৰ দিন কৰোণাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকল স্কুল যাব পৰা নাই। 2 বছৰ দিন আমাৰ 2 বছৰ দিন আমি এবাৰ বিহুৰ পাতিব পৰা নাই। তেনে এটা পৰিৱেশ আহিছে আৰু সেই পৰিৱেশৰ মাজত এতিয়া আমি কৰোণাৰ পিছত আমি এটা সুস্থ পৰিৱেশ আঁতৰি আহিছোঁ। আমাৰ আই নাম নেজানে তেনে এটা পৰিৱেশ আচলতে আমাৰ সমাজবিলাকত আজি হৈছে। আজি এই ভাওনাৰ যোগেদি মই ভাবোঁ যে আমাৰ ইয়াত আৰু ভাওনা কৰিব পৰা যুৱকসকল যুৱতীসকল আগবাঢ়ি আহিব লাগিব। সাংস্কৃতিক প্ৰচাৰ কৰিব লাগিব। প্ৰতিজন কিন্তু অভিভাৱকাৰ আমাৰ যুৱ সচেতন আমাৰ মহিলা ভাওনা শেষ হৈছে, মেকআপটো অলপ কটাই দিলোঁ। এতিয়া ভাত খাবলৈ সময় 1:30 2টামান বাজিছে চাগে। এতিয়া সকলোবোৰ খোৱাত ব্যস্ত আৰু খাই লওঁ আগে। এতিয়া মেকআপবোৰ চাই থাকিব আপোনালোকে। এয়া ভাতটো খাই লৈছোঁ। ইমান ভোক লাগিছে মানে যিয়ে নহওক একদম অমৃতৰ নিচিনা লাগিছে। কালি ভাওনাৰ পৰা আহি পালোঁ, দেৰি হ'ল 4টামান বাজিলে আহি পাওঁতে ঘৰ পাওঁতে। এতিয়া মানে কালি আৰু ভিডিঅ' কৰিব নোৱাৰিয়ে বাৰু, ইমান টোপনি ক্ষতি হ'ল। এতিয়া যাওঁ আৰু গোটেইখিনি লগ হওঁগৈ। এতিয়া দিনৰ 4:30 বাজিছে। এতিয়া যাওঁ, এতিয়া গোটেইখিনি আহিম বুলি কৈছে ভাওনাৰ লগৰ মানুহবোৰ। সিহঁতৰ ওচৰলৈ যাওঁ, কিবাকিবি কথা বতৰা আলোচনা আছে। সেয়া মাও আহিছে লগত। আমি মানে আজি ৰাস্তাইদি নাই অহা, পথাৰেদি আহিছোঁ, মানে শ্বৰ্টকাট গৈছে। আৰু কালি মই ভিডিঅ'টোত কৈছিলোঁ নিজে মেকআপ কৰিম বুলি। কালি ভাওনাত আপোনালোকক ফটোবোৰ দিম বাৰু, ভিডিঅ'টো তেনেকৈ দেখিব আপোনালোকে। ভিডিঅ' কৰি থৈছোঁ, কিন্তু মানে মেকআপটো মই নিজে নকৰিলোঁ, উৰ্মিমালা বায়ে কৰি দিলে। সেইকাৰণে মোৰ ইমান কষ্ট নহ'ল আৰু। তেওঁ নিজৰ পাৰ্ট আছে, নিজে আধা মেকআপ কৰিও মোক মানে ধুনীয়াকৈ মেকআপটো কৰি দিলে। অকণমান প্ৰব্লেম হয় মানে নিজে কৰোঁতে অকণমান দিগদাৰ হয়। লোকক কৰি দিয়া আৰু নিজে কৰাটো বহুত পাৰ্থক্য। নিজে মানে কৰিবলৈ অকণমান দিগদাৰ হয়, তথাপিতো তেওঁ মানে একদম মানে ইমান ধুনীয়া এটা মেকআপ কৰি দিলে কালি। ধন্যবাদ দিছোঁ সেইকাৰণে উৰ্মিমালাক। আজি তেওঁ যাবগৈ, যিহেতু অকল আমাৰ ভাওনাখনৰ কাৰণেই ৰখি আছিলে। আজি তেওঁ যোৰহাটলৈ যাবগৈ, মানে ইমান ধুনীয়াকৈ মেকআপটো কৰি দিয়াৰ কাৰণে ধন্যবাদ দিছোঁ আৰু। ঠিক আছে তেনেহ'লে চাই থাকিব আপোনালোকে। চাই থাকিব মানে ভিডিঅ'টো আজি গৈ পিনি অকণমান দেখাম আৰু তাৰপিছত ভিডিঅ'টো সামৰণি মাৰিম। বেছি দীঘলীয়া নকৰোঁ আৰু, ভাওনাৰ দৃশ্যও যিহেতু ভৰাই দিছোঁ লগত, সেইকাৰণে বেছি দীঘলীয়া নকৰোঁ। ঠিক আছে তেনেহ'লে